বৰ্তমান যিহেতু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাবিলাক চলি আছে, পৰীক্ষা চেণ্টাৰবোৰলৈ দুই টাইপৰ ল'ৰা ছোৱালী যায়, টপাৰ ভাৰ্চেছ বেক বেঞ্চাৰ। বেক বেঞ্চাৰবোৰে বোলে 100ত 35, 36ও কৰে ন, পৰীক্ষা হলৰ পৰা বহুত বেছি হাঁহি হাঁহি ওলাই আহে। যিবিলাক টপাৰ বোলে সিহঁতি 100ত 98, 99ও কৰে ন, তাৰ পিছতো সিহঁতি পৰীক্ষা হলৰ পৰা বহুত বেছি কান্দি কান্দি ওলাই আহে। যিবিলাক বেক বেঞ্চাৰ 36 কৰাৰ পিছতো লগৰবোৰক বিড়ি চিগাৰেট খুৱাই দিয়ে যে ভাই 30হে 5 মাৰ্ক আছিলে, মই দেখোন 36 কৰিলোঁ, পৰীক্ষা ফালি পেলালোঁ মই। যিবিলাক টপাৰ ন 98, 99 কৰাৰ পিছতো নিজেতো কান্দি কান্দি পাগল হৈয়ে লগৰবোৰকো পাগল কৰি দিয়ে সিহঁতৰ ফ্ৰণ্টত ট্ৰেজেডি ফালি ফালি। যিবিলাক বেক বেঞ্চাৰ 32%, 33% পাই কেনে পাছ হোৱাৰ পিছতো গোটেই গাঁৱৰ মানুহক, গোটেই ফেমিলি, গোটেই লগৰ চাৰ্কলক পাৰ্টি খুৱাই খুৱাই ভিক্ষাৰী হৈ যায়, নিজে মদ বিড়ি চিগাৰেট খাই খাই মদাহী ভাঙুৱা হৈ যায়। যিবিলাক টপাৰ 99.99% পাই পাছ হোৱাৰ পিছতো নিউজৰ ফ্ৰণ্টত কি কয়, যি ভাবি আছিলোঁ সেইমতে ৰিজাল্ট নহ'লে, যি বিচাৰিছিলোঁ সেইমতে একোৱেই নহ'লে, বহুত দুখ বহুত দুখ। কান্দি কান্দি নিউজ চেনেলৰ সাংবাদিকবোৰকো পাগল কৰি পেলায়। মইতো সেই নিউজবোৰ পালে মাথাটো ঘূৰাই যায়, লগে লগে গা ধুই দিওঁ, মাথা জ্বলি যায় মানে। কেলা ভগৱানে কি কৰিবলৈ সেইবোৰক সৃষ্টি কৰালে দেই। 99.99% পোৱাৰ পিছতো কেলা কান্দি কান্দি পাগল কৰি দিয়ে বে, নিজেতো পাগল হয় বেলেগকো পাগল কৰি দিয়ে। কেলা এই টপাৰ তহঁতি যে পঢ়ি পঢ়িয়ে পাগল হবি, পঢ়ি পঢ়িয়ে পাগল হবি, মেনিয়া হৈ যাবি, চুলিবোৰ কেঁকুৰা কেঁকুৰি হৈ যাব, চকুত চশমা সোমাই যাব, পঢ়ি 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 পঢ়ি। কেলা 99.99 পাইছ, তাৰ পিছতো আৰু লাগে, থুই কেলা।